2024 বৰ্ষত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেট সকলৰ বাবে ইংলিছৰ টেন্সৰ পৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে she blank to the market every day। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে goes, বি নম্বৰত আছে go, চি নম্বৰত আছে went আৰু ডি নম্বৰত আছে going। এই পইণ্টটো মনত ৰাখিব। বাক্য এটাত যদি এভৰি ডে, এভৰি ইয়াৰ, এভৰি মান্থ, এভৰি উইক আদি দিয়া থাকে, সেই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব। যেহেতু ইয়াত এভৰি ডে দিয়া আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোজ। কাৰণ সি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোজ। আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহ'লহেঁতেন, তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি গো হ'লহেঁতেন। যেহেতু সি আছে, সেয়ে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ গোজ। शी গোজ টু দ্য মাৰ্কেট এভৰি ডে। তাই প্ৰতিদিনে বজাৰলৈ যায়। নেক্সট প্ৰশ্নটো হৈছে দে ব্লেংক এ মুভি লাষ্ট নাইট। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ৱাটছ, বি নম্বৰত আছে ৱাটছড, চি নম্বৰত আছে ৱাটছিং আৰু ডি নম্বৰত আছে ৱাটছেছ। এই পইণ্টটো মনত ৰাখিব। বাক্য এটাত যদি লাষ্ট নাইট, লাষ্ট ডে, লাষ্ট ইয়াৰ আদি দিয়া থাকে, সেই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব। যেহেতু ইয়াত লাষ্ট নাইট দিয়া আছে, গতিকে এই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত লিখা হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱাটছড। দে ৱাটছড এ মুভি লাষ্ট নাইট। যোৱা নিশা সিহঁতে এখন চিনেমা চাইছিল। নেক্সট প্ৰশ্নটো হৈছে আই ব্লেংক মাই হোমৱৰ্ক বাই দ্য টাইম ইউ কেম। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ফিনিছ, বি নম্বৰত আছে ফিনিছিং, চি নম্বৰত আছে হেড ফিনিছড আৰু ডি নম্বৰত আছে হেভ ফিনিছড। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি হেড ফিনিছড। অৰ্থাৎ আই হেড ফিনিছড মাই হোমৱৰ্ক বাই দ্য টাইম ইউ কেম। এই বাক্যত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হৈছে, কিয়নো এটা ঘটনা আনটো ঘটনাৰ আগতে সংঘটিত হৈছে। নেক্সট প্ৰশ্নটো হৈছে হি ব্লেংক টু পেৰিছ নেক্সট উইক। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে গোজ, বি নম্বৰত আছে ৱেণ্ট, চি নম্বৰত আছে ইজ গোয়িং আৰু ডি নম্বৰত আছে গোয়িং। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ইজ গোয়িং। অৰ্থাৎ হি ইজ গোয়িং টু পেৰিছ নেক্সট উইক। এই বাক্যটোত ফিউচাৰ ইভেণ্ট বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হৈছে, কিয়নো ঘটনাটো আগতীয়াকৈ নিৰ্ধাৰিত। নেক্সট প্ৰশ্নটো হৈছে উই ব্লেংক ক্ৰিকেট ৱেন ইট ষ্টাৰ্টেড ৰেইনিং। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে প্লে, বি নম্বৰত আছে প্লেইড, চি নম্বৰত আছে ৱেৰ প্লেয়িং আৰু ডি নম্বৰত আছে হেভ প্লেইড। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৱেৰ প্লেয়িং। অৰ্থাৎ উই ৱেৰ প্লেয়িং ক্ৰিকেট ৱেন ইট ষ্টাৰ্টেড ৰেইনিং। এই বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হৈছে, কিয়নো এটা ঘটনা সংঘটিত হোৱাৰ সময়ত আন এটা ঘটনা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে শ্বি ব্লেংক হাৰ ব্ৰেকফাষ্ট বিফৰ শ্বি ৱেণ্ট টু স্কুল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে হেজ ইটেন, বি নম্বৰত আছে হেড ইটেন, চি নম্বৰত আছে ইটিং আৰু ডি নম্বৰত আছে ইটছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি হেড ইটেন। অৰ্থাৎ শ্বি হেড ইটেন হাৰ ব্ৰেকফাষ্ট বিফৰ শ্বি ৱেণ্ট টু স্কুল। এই বাক্যটো পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হৈছে, কিয়নো এটা ঘটনা আনটো ঘটনাৰ আগতে সংঘটিত হৈছে। এই পইণ্টটো মনত ৰাখিব। বাক্য এটাত যদি বিফৰ, আফটাৰ আদি দিয়া থাকে, সেই বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত লিখা হয়। যিহেতু ইয়াত বিফৰ দিয়া আছে, সেয়ে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেড ইটেন। নেক্সট প্ৰশ্নটো হৈছে আই ব্লেংক দিছ বুক ফৰ 2 hours। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এম ৰিডিং, বি নম্বৰত আছে ৱাজ ৰিডিং, চি নম্বৰত আছে হেভ বিন ৰিডিং আৰু ডি নম্বৰত আছে ৰিড। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি হেভ বিন ৰিডিং। অৰ্থাৎ আই হেভ বিন ৰিডিং দিছ বুক ফৰ 2 hours। এই পইণ্টটো মনত ৰাখিব। বাক্য এটাত যদি চিন্স ফৰ আদি দিয়া থাকে আৰু চিন্স ফৰৰ পিছত যদি কোনো সময় উল্লেখ থাকে, তেতিয়া সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব। যিহেতু ইয়াত ফৰৰ পিছত 2 hours সময় উল্লেখ আছে, সেয়ে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখা হৈছে। নেক্সট প্ৰশ্নটো হৈছে শ্বি ব্লেংক ভেৰি হাৰ্ড ফৰ দ্য এক্সাম লাষ্ট মান্থ।
ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে ষ্টাডি বি নম্বৰত আছে ষ্টাডিড সি নম্বৰত আছে ইজ ষ্টাডিং আৰু ডি নম্বৰত আছে ষ্টাডিজ আমি জানো বাক্য এটা যদি লাষ্ট মান্থ আদি দিয়া থাকে এই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ষ্টাডিড অৰ্থাৎ she studied very hard for the exam last month next প্ৰশ্নটো হৈছে while I was walking I blank an old friend ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে meet বি নম্বৰত আছে met সি নম্বৰত আছে am meeting আৰু ডি নম্বৰত আছে have met এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি met অৰ্থাৎ while I was walking I met an old friend বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰিব